মানুহটো কিমান অত্যাচাৰ সহ্য কৰি আছোঁ। এইফালে বাই ভনী আহি পাই গ'লহি মোৰ দুখৰ কথা শুনিছ নাই? ইহঁতি মানে মোক কৈছে তই ভাল বোলে কষ্ট খাই আছ বোলে, এইবোলে আহিলৈ এতিয়া মোক কৈছে বোলে ব'ল আমাৰ ঘৰলৈকে যাওঁ, তই সদায় ৰখাবি নাই মোক? সদায় হেনো ৰখাব বোলে, ব'ল বোলে ইমান বোলে তই বোলে ভিনদেউৰ লগত কাজিয়া কৰি কেলৈ থাকিব লাগে বোলে, ব'ল বোলে আমাৰ ঘৰলৈকে যাওঁ বোলে, কেইসাঁজ কিমানকেইটানো ভাত খাবি বোলে, তাহাঁতৰ হেনো কুকুৰটোৱে মোতকৈ বেছিকৈহে ভাত খাই নিব। ইয়াতে কিছুৱে হেনো মোতকৈ হেনো বেছিকৈহে ভাত খায়, সেইকাৰণে হেনো বোলে তইনো কিমানকেইটা খাবি, কাঁহীহে খাবি বোলে, ব'ল। কিন্তু মোক সন্তুষ্ট কৰিবলৈ টান আছে, গমেই পোৱা নাই। বাৰু যি কি নহওক তাইৰ লগত বোলো মানুহটো আকৌ সেই গুচি গ'লে আকৌ মোক কৈছে বোলে তুমি যদি বোলে এইখন দৰ্জা দি এবাৰ খোজ কাঢ়ি বোলে ওলাই যোৱা আৰু নেক্সট বাৰ বোলে আৰু সোমাব নোৱাৰা। ভিনদেউটো মোক একদম এইখন দৰ্জা দি ওলালে আৰু সোমাবলৈ নিদিওঁ বুলি কৈছে। কি কৰিবি তেতিয়া? হ'ব দে, আমাৰ কিছেও খাই তয়ো খাবি আৰু যি খাওঁ। মই কিছে হ'লো, মই কিছ নহয়, মই মতা মানুহে। তাই মোক কিছ বুলি কৈ দিলে, মোৰ কিছৰ লগত তাহাঁতি মই কিছ নহয় দেই, মই মানুহে হয় মানে তাই মোক আহিছে এখন চোৱা গাড়ীও লৈ আহিছে বোলে, ব'ল 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 বোলে তই বোলে ইমান বোলে মন চন দুখ কৰি থকাতকৈ বোলে এই এইখনতে ডিগিটা এটা ভৰাই মানুহটো দুদিনমান পস্তাই দি থৈ যাম। তেওঁ আকৌ চান্স লৈ ল'ব নহয় বেলেগ মালৰ লগত। সেইবোৰ নহ'ব দেই, সেইবোৰ মই কৰিব নোৱাৰোঁ। আকৌ বেলেগৰ লগত পতি যাওক, তাৰপিছত গৈ লৈ বোলে মোৰ একেবাৰে দৰ্জাখন সেইখন একেবাৰে যদি মোৰ বন্ধ হৈ থাকে, সেই মোৰো কেনেকৈ হ'ব এতিয়া? মোৰতো নহ'ব, গম পাইছ নাই? তেনেকৈতো নহ'ব। মই কি এৰিব পাৰিছোঁ নেকি? মইতো এৰিব নোৱাৰোঁ ন, সেইটোক মই চান্সটোও দিব নোৱাৰোঁ। ৰাইজসকল এতিয়া মই তেওঁৰ ভাগৰ কথাও সহ্য কৰিব নোৱাৰোঁ। তেওঁ আকৌ বেলেগৰ লগত লাইন লোন মাৰি যদি আকৌ আহি লৈ বোলে সেই চান্সতে ডান্সটো মাৰি দিয়ে, সেইটো হ'ব নেকি? নহ'ব। এতিয়া কি কৰিম বাৰু ৰাইজসকল? তাকে সিহঁতে গাড়ী গোৱা লৈ আহিলে, এতিয়া অপেক্ষা কৰি দুইজনীয়ে আলোচনা কৰি সেইটো এটা কথা। চাওক ৰাইজসকল কিমান মৰমত নতুন ঘৰটো মই বনাইছোঁ। এইটো ঘৰত যদি এইটো ঘৰত যদি আহিলে বেলেগক যদি সোমোৱাই দিয়ে, মই কি সহ্য কৰিব পাৰিম? নাই, গম পাইছ নাই? মই 2 দিন বা 3 দিনহে থাকিম। এইটোক চান্স দিব নোৱাৰি ন। অনলাইন আহিছে নেকি হোৱাটছএপত চাই থাকিব লাগিব, গম পাইছেনে ৰাইজসকল? বাৰু আমি ভাত খাওঁগৈ। ৰাইজসকল চাওক, এয়া আলু গুটি ফ্ৰাই কৰি আছোঁ, এয়া দাইল চাইল বনাইছোঁ, এয়া মাছ চাছ বনাইছোঁ। আৰু কি জানো মই বনোৱা নাই, মানুহটোৱে বনাইছে। ময়ো হেনো হাতৰ সোৱাদটো বেয়া হয়, সেইকাৰণে মানুহটো সোৱাদকে এয়া বোলে ইহঁতি ল'ব বোলে, মোৰ হেনো সোৱাদটো হেনো বেয়া হয় বোলে, হয়নে? সেইকাৰণে এইফালে চব কিবা কিবি বনাই আছোঁ, চালাড তালাড বনাই আছোঁ। মোৰ ভাগৰ ভিডিঅ' মোৰ মানুহটোৱে নেচায় হেৰ', এয়া ভাত চাত বনাই আছোঁ। মোৰ হেনো মুখখনো বেয়া, মই বনোৱা খাদ্যটোও বেয়া। মানুহটোৱে মোক পচন্দ নকৰে। তহঁতি পচন্দ কৰহে নকৰে? মই বনোৱা হেনো খাদ্যটোও বেয়া বোলে, হেৰি বেয়া বনাওঁ বোলে, বেয়া। মানুহজনী বেয়া বেয়া বুলি পায়েই, খানাটো বনাওক সেইকাৰণে দি থৈ আহিছোঁ। এয়া দেখিছ নহয়, মই তাৰমানে তাইক মানে তই বোলো সেই মোক কাপোৰ এযোৰ লৈ আহিবিচোন, কাপোৰ এযোৰ লৈ আহিবি। বাই ভনীক নকৈনো কাক ক'ম? এইটোক আকৌ ক'লে আকৌ মোক ক'ব তোমালোকৰ ষ্টাইল কৰি ততেই নাই, তোমালোকক দিওঁতে মোৰ পকৰ টেকটেকীয়া হৈ গৈছে বুলি ক'ব। সেইকাৰণে বাপাই নালাগে যা, এইবাৰ খুজিছোঁ। দুযোৰ আনিছে চাওকচোন, এইযোৰ দুযোৰ আনিছে বোলে। তোৰ কোনযোৰ পচন্দ হৈছে সেইযোৰকে লৈ বোলে পিন্ধ আৰু বোলে। মই আকৌ ইমান মৰম চেনেহত আনিছে, কিবা নিপিন্ধা এই ৰঙাযোৰে মোক খুৱাব নাই বাৰু ৰাইজক? কলি নালাগে নহয়, মই কলি নহয় বাৰু, বগীয়ে। সেইকাৰণে মানে এতিয়াও মানুহবোৰে মোক বহুত ভাল পায় কিছুমানে। এইটো আকৌ ক'লে ভাবিব সন্দেহে কৰিব নহয়, গম পাইছে নাই? সেইকাৰণে মনে মনে কৈছোঁ। এতিয়া খানা বনাই আছে, তোমাৰ হাতত বোলে সেই বেয়া খানাখিনি বোলে ৰাইজক খুৱাব নালাগে। ইমান কষ্ট কৰি বোলে বস্তুখিনি গোটাইছোঁ, তুমি বোলে গোটেইখন বোলে একেবাৰে অৱস্থা বেয়া কৰি খুৱাব নালাগে বোলে, মোৰ নামটো থাকিব লাগিব নহয়। সেইকাৰণে জানে সেইকাৰণে হেনো তেওঁ নিজে ধুনীয়া ধুনীয়াকৈ খানা বনাইছে। এইফালে আমাৰ আহিছে, এই লগত আহিছে, এই আকৌ মোক হাঁহি নাথাকি পিন্ধিবলৈ আহিছে। তাই খং উঠি আছে। মই বোলে এইবাৰ মোলৈ তাই কি কিনিছে গম পাইছে নাই? ৰ'ব, মানুহটোৱে মাতিছে, নগ'লে আকৌ এইটো আকৌ লাগিলেই নহয় মোৰ লগত, গম পায়েই নহয় কেছটো। ৰাইজসকল, এয়া এনেকো নহয়, এনেকৈ হ'ব। মোলৈ জিন্স এটা আনিছে দেখিছে নাই? এইবাৰ মানে মই এইটো মোৰ কোনফালে দেখুৱাইছোঁ, মোৰ ফালে দেখা। এইবাৰ মানে মোলৈ এইটো জিন্স এটা আনিছে বোলে। মই জিন্স পিন্ধিলেহে বোলে মোৰ ভাল লাগিব, তই বোলে মতাটো হৈ থাকিবি বোলে। ইয়াত বোলে ভয় পাদুৱা বোলে সেই কি হৈ নাথাকিবলৈ কৈছ তই মোক? ভয় পাদুৱা শিয়ালটো হৈ নাথাকিবি ন, সিংহটো হৈ থাকিবি। সেইকাৰণে দেখিছ নাই, এইটো জিন্সৰ পেণ্টি লৈ আহিছে। জিন্স এই বোলে পেণ্টি বুলি কোৱাৰ কাৰণে আহিছে, সৰু পেণ্টিটো নহয়, এইটো দীঘল জিন্স পেণ্টি লৈ আহিছে। এইটো পিন্ধিম কাইলৈ বাবে সৰস্বতী একদম জিন্স পিন্ধিয়ে ফালি থৈ আহিম, বেয়া হ'ব নি? ইয়াত আকৌ শাহু শহুৰে মোক আকৌ ঘৰত সোমাব নিদিলেই ৰক্ষা। তই গাড়ীখন লৈ আহিবি আৰু, মই ফোন কৰিমেই নহয়। তাৰপিছত আৰু কাইলৈতো ৰক্ষা নাই, কাইলৈ যামেই আৰু। মোক যদি এতিয়া জিন্স পিন্ধিলে যদি কিবা কিবি কয়, ৰাইজসকল মই জিন্স পিন্ধিমে ন। বাই ভনীয়ে মৰমত দিছে, নিস্বাৰ্থ মৰম। সেইটো আকৌ শুনিলে আকৌ ক'ব সেই ভনীয়েকে জিন্স লৈ আহিছে, বায়েকক ওপৰত উঠাইছে মূৰৰ ওপৰত, গম পাইছে নহয়। মতা শুনি আছে পাকঘৰত,
মই হেনো বনালে ভাত হেনো বেয়া হয়, তেওঁ বনালে হেনো ভাল হয়। হ'ব যা। ভাতকেইটা দি ল'ব। ৰাইজসকল ইহঁতক ভাত দিছোঁ গম পাইছেনে? এয়া ভাত খাইছে, লগতে আমাৰ খাইছে আৰু ৰাইজে। গৰম চাই ল, সিহঁতক ভাত চাত দি লৈছোঁ, কাৰণ নিজৰ ঘৰৰ মানুহ হয় নাই, সেইকাৰণে তাহাঁতক খুৱাই লৈছোঁ আগতীয়াকৈ। নহ'লে আকৌ আমাক কাৰিকৰে আকৌ কিবা কিবি ক'ব নহয়। এতিয়া গাই আছে মই ধুনীয়া বনাওঁ, মই আকৌ বেয়া বনাওঁ বোলে। তাহাঁতক খুৱাই আছোঁ ভাত হ'বলৈ। নিবলৈ আহিছে আৰু কি ক'ব নোৱাৰোঁ, বাই ভনী সহ্য কৰিব নোৱাৰে যে। নেযাওঁ ভাতকেইটাকে খুৱাই পঠিয়াইছোঁ, নহ'লে আকৌ ইয়াক যদি মানুহজনক চান্স দি দিওঁ ডান্স মাৰি দিব নহয়, গম পাইছে নাই ৰাইজসকল? সেইকাৰণে নেযাওঁ বুলি কৈছোঁ, নহ'লে চান্সতে ডান্স মাৰিলে কথা গড়বড় হৈ যাব। নহ'লে এইখন যিখন দুৱাৰেদি সোমাইছোঁ সেইখন দুৱাৰেদি আকৌ সোমাবলৈ মোৰ বাটেই নাথাকিব আৰু। সেইকাৰণে এৰি থৈ নেযাওঁ, এইটো পাপে ডিঙিত লমিয়ে থাকিম থওঁ। ৰাইজসকল তাহাঁতি গ'লগৈ আৰু, মানে কিনো ক'ম আৰু, নিবলৈ আহিছিলে দুখৰ বাতৰিবোৰ পায়। এতিয়া আকৌ ঘৰখন এৰি থৈ যাবও নোৱাৰোঁ নহয় ঘপককৈ, যিহেতু খং ৰাগত যিকোনো সিদ্ধান্তটো লৈ ল'লে বেয়া হ'ব। আৰু আনহাতে কি হ'ল, মোৰ মানুহটো মই এৰিবলৈও ভয়, কাৰণ জানেই নহয় আজিকালি অকণমান সুবিধা দিলে চলটো পাই যাব। সেইকাৰণে বোলো মই নেযাওঁ, তোমাক শুধৰণি যেতিয়া মোক যেনেকৈ আনিছিলা তেনেকৈ তুমি শুধৰণিও হ'ব লাগিব, যদি মোৰ লগত কাজিয়া লাগি থাকা ময়ো লাগিম বোলো। সেইবুলি আমি নাই, তাহাঁতক খুৱাই বুৱাই পঠিয়াই এতিয়া বেয়াও লাগিছে পাই, থকাকৈ আহিব নোৱাৰে কি কৰিব আৰু, তাহাঁতৰে কাম থকা মানুহ। মন চনবোৰ বেয়া লাগি আছে, তাহাঁতক পঠিওৱাৰ পাছত এতিয়া মনে মনে অকণ কান্দিলোঁ। মানুহটোৱে কৈছে কি বদনাম গালা মোৰ ভাগক কোৱাচোন, তেনেকৈ বুলি কৈছে। বোলো তোমাৰ একো বদনাম গোৱা নাই বোলো, ভাল কথাই কৈ পঠিয়াইছোঁ সেনেকৈ বুলি ক'লোঁ। কৈছে বাকী যি কি নহওক বা খুৱাই বোৱাই কিন্তু পঠিয়ালে দেই, মানুহটোৱে খুৱাই বোৱাই ধুনীয়াকৈ পঠিয়াইছে পাই। হেৰি তথাপিও মনটো অকণ বেয়াও, যিমানেই নহওক আৰু বাই ভনী নহয় জানো, মনটো পুৰিছে আৰু। তাই আহি মোক কৈছে তই ইমান আৰু দুখৰ বাতৰিবোৰ দি থাক, সেই বাতৰিটো ল'বলৈহে আহিছিলোঁ, খবৰটো ল'বলৈ আহিছিলোঁ। মই বোলো কি ক'বি আৰু, খকা খুন্দাখন লাগিয়ে থকা হয় আৰু। বাকী যিকি নহওক তহঁতৰ লগত বোলো আজি 2 ৰাতি 3 ৰাতি থাকিলোঁগৈ যেনিবা, সেই সময়তে যদি মানুহটোৱে চান্সটো লৈ লয় বেলেগৰ লগত চেনি মাৰি দিয়ে তেতিয়া, সেইকাৰণে বোলো মই এতিয়া নাযাওঁ দেই, পাছতেই যাম সেনেকৈ বুলি কৈ যেনে তেনে পঠিয়াইছোঁ আৰু। ৰাইজসকল এতিয়া পিছে মোক কি বকে নাজানো আৰু, যোৱাৰ পিছত এতিয়া মানুহটো নাই, ভুংকৈ পোলালেই নহয়, ক'ৰবালৈ গৈছে মানে আৰু। তাৰপিছত আহিবা মোক কি কয় নাজানো, যদি বেলেগ কিবা কিবি কয় আপোনালোক আছে নহয়, মই ভিডিঅ' কৰি জনাবলৈ গম পোৱাই থাকিম। শুনি আছে দেখিছেনে, শুনি আছে পিতেকৰ কথা কিবা কৈছোঁ নেকি বুলি, পিতেকৰ কথা কিবা কৈছোঁ নি বুলি বোলে শুনি আছে আকৌ, কি ক'ব বিচকো নহয় নে।